हेलो एभ्रिवान पुलिस ब्लगले आपनालोक सकलोके स्वागतम जनाइছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ হৈতে আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা ৰেচিপি ভিডিঅ লৈ আহিছো আজি মই আপোনালোকৰ ওচৰলৈ তেল আৰু মছলা নিদিয়াকে বনোৱা এটা লোকেল চিকেনৰ ৰেচিপি লৈ আহিছো তাৰ কাৰণে প্ৰথমতে মই গেছৰ ওপৰত এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখন অকণমান গৰম হোৱাৰ পিছত ইয়াতে মই এড কৰি দিছো পাঁচফোৰণ এটা কথা মন কৰিব যাতে কেৰাহীখন বেছি গৰম হৈ নাযায় একেবাৰে লো ফ্লেমত থব গেছটো আৰু এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লম আৰু বন্ধুসকল এই পাঁচফোৰণখিনি ৰঙচুৱা হৈ অহাৰ পিছতে ইয়াতে এতিয়া মই এড কৰি দিম দুখিলা তেজপাত আৰু তেজপাত কেইখিলা দিয়াৰ পিছতো এতিয়া মই এই তেজপাত কেইখিলা যে অকণমান ৰঙচুৱা হৈ অহালৈকে ভাজি লম যাতে অকণমান ৰঙচুৱা হৈ পৰে তেজপাত কেইখিলা আৰু বন্ধুসকল এতিয়া তেজপাত কেইখিলা ভালদৰে সিজিয়া মানে ৰঙচুৱা হোৱাৰ পিছত ইয়াতে এতিয়া মই মেইন যেটো বস্তু হেতু এড কৰি দিছো হেতু হৈছে চিকেন আৰু এতিয়া ইয়াতে চিকেনখিনি দি মই ভালদৰে লৰাই দিছো আৰু এইখিনি আপোনালোকে অকণমান সময় ভালদৰে লৰাই ভাজি থাকিব নহলে আপোনালোকে যদি এই মাংসখিনি যদি লৰাই নাথাকে তেতিয়া হলে তলৰ পৰা লাগি যোৱা চান্স থাকে আৰু আপোনালোকে এটা কথা মন কৰিব যাতে গেছৰ ফ্লেমটো একেবাৰে লো ফ্লেমত থাকে নহলে জ্বলি যাব আৰু দেখিছেনে কি ধুনীয়াকৈ মই মাংসখিনি লৰাই আছো আৰু এই চিকেনৰ ৰেচিপিটো যে কেৱল হাতৰ যাদু আপোনালোকে যিমান লৰাব সিমান টেষ্টি হ'ব খাবৰ কাৰণে আৰু এতিয়া এইখিনি মই ভালদৰে অকণমান সময় লৰাই দিয়াৰ পিছত ইয়াতে মই দি দিছো সোৱাদ অনুযায়ী নিমখ আৰু নিমখখিনি দিয়াৰ পিছত এতিয়া আকৌ মই ভালদৰে লৰাই দিছো আৰু এতিয়া এই মাংসখিনি মই ভালদৰে লৰোৱাৰ পিছত এতিয়া মই ইয়াৰ পৰা যেটো এক্সট্ৰা তেল মানে চিকেনৰ যেটো এক্সট্ৰা তেল সেই তেলখিনি ওলাই আহিবলৈ দিম কিন্তু তাৰ কাৰণে মই এতিয়া এই চিকেনখিনি অকণমান সময় ঢাকনা মাৰি থব লাগিব এতিয়া মই এই চিকেনখিনি 6 পৰা 7 বা 10 মিনিটৰ কাৰণে মই ঢাকনা মাৰি থৈ দিম যাতে চিকেনৰ এক্সট্ৰা তেলটো ওলাই আহে আৰু চিকেন মই ঢাকনাখন আকৌ খুলিলো এয়া চিকেনৰ পৰা দেখিছেনে কি ধুনীয়াকৈ এক্সট্ৰা তেল ওলাই আহিছে আৰু এতিয়া আকৌ মই এইখিনি লৰাই থাকিম আৰু দেখিছেনে চিকেনৰ পৰা এক্সট্ৰা তেল ওলাই আহিছে এতিয়া এনেকুৱাতে মই এড কৰি দিম পিয়াজ ইয়াতে মই দুটা ডাঙৰ সাইজৰ পিয়াজ একদম দীঘলাই কাটি ৰাখিছিলো আপোনালোকে নিজৰ মন পছন্দৰ মতে কাটি ল'ব আৰু এতিয়া ইয়াতে মই দিয়াৰ পিছত ভালদৰে লৰাই দিম আৰু লৰাই পেলাই এতিয়া মই এইখিনি পিয়াজৰ যেটো কেঁচা গোন্ধ নিজৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি থাকিম যাতে পিয়াজৰ কেঁচা গোন্ধটো নোহোৱা হয় আৰু বন্ধুসকল পিয়াজৰ এই কেঁচা গোন্ধটো যোৱাৰ পিছত এইখিনি মই আকৌ 10 মিনিট মান সময়ৰ কাৰণে ঢাকনা মাৰি ৰাখি দিম আৰু বন্ধুসকল মই আকৌ ঢাকনাখন খুলি চালো এয়া দেখিছেনে কি ধুনীয়াকৈ পিয়াজখিনিও একদম ধুনীয়াকৈ পিংক কালাৰ হৈ আহিছে আৰু এইখিনি মই আকৌ ভালদৰে লৰাই থাকিম আপোনালোকে মই আকৌ এবাৰ কৈ দিছো এই চিকেনটো যিমান লৰাই থাকিব সিমান টেষ্টি হ'ব আৰু আপোনালোকে গেছটো কিন্তু লো ফ্লেমতে ৰাখিব আপোনালোকে আৰম্ভণি পৰা শেষলৈকে গেছটো লো ফ্লেমতে ৰাখিব আৰু এতিয়া ইয়াতে মই দি দিম আদা আৰু নহৰু এয়া মই নহৰু বটা দিছো আৰু এয়া আদা বটা আৰু এতিয়া নহৰু আৰু আদা বটাখিনি দিয়াৰ পিছত এতিয়া মই ভালদৰে এইখিনি লৰাই দিম আৰু লৰাই দিম আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম আৰু আদা নহৰু এই যেটো কেঁচা গোন্ধ সেই কেঁচা গোন্ধটো যোৱাৰ পিছত এতিয়া মই ঢাকনা মাৰি থৈ দিছিলো 10 মিনিট মানৰ কাৰণে আৰু ঢাকনাখন খুলি দিলো আৰু ঢাকনাখন খোলাৰ পিছত মাংসই নিজৰ গাৰ তেল বেছিকৈ এৰিবলৈ আৰম্ভ কৰিছে এনেকুৱাতে মই দি দিম
এটা মিডিয়াম সাইজৰ বিলাহী মই কাটি ৰাখিছিলোঁ সেই মিডিয়াম সাইজৰ বিলাহীকেইটা ইয়াতে মই এড কৰি দিছোঁ আৰু বিলাহীকেইটা দিয়াৰ পিছতে ইয়াতে মই একেবাৰে এচিকুটমান নিমখ দি দিছোঁ যাতে বিলাহীখিনি সোনকালে গলি আহে আৰু আপোনালোকক আজি এটা কথা কৈ দিওঁ প্ৰায় লোকসকলে জানেই চাগে কিন্তু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ বিলাহীখিনি দিয়াৰ পিছত যদি আপোনালোকে অকণমান নিমখ এড কৰি দিয়ে তেতিয়া আপোনালোকৰ বিলাহীখিনি সোনকালে গলিবৰ কাৰণে আৰম্ভ কৰে এতিয়া এইখিনি মই ভালদৰে লৰাই ভজাৰ পিছত ইয়াতে এড কৰি দিছোঁ মই আলু আৰু আপোনালোকে এই ৰেচিপিটোত নহয় আলু এড নকৰিলেও খাই ভাল পাব কিন্তু মোৰ মতে মাংসত আলু অবিহনে কেতিয়াও মাংসখন মোৰ মতে দেই কেতিয়াও সোৱাদ নহয় সেইকাৰণে মই মাংসত আলু এড কৰোঁৱেই মই মানে ভাল নাপাওঁ মাংসত আলু এড নকৰিলে মই মাংসত যি মাংসই নহয় মই আলু এড কৰোঁৱেই আৰু বন্ধুসকল এইখিনি মই আলুখিনি এড কৰাৰ পিছত অকণমান সময় ঢাকি ৰাখিছিলোঁ আৰু এয়া দেখিছেনে মই ইয়াতে অকণো তেল আৰু মছলা ইউজ নকৰাকৈ বনাইছোঁ তথাপিতো কালাৰটো কি ধুনীয়া হৈছে এই ৰেচিপিটো নহয় খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় ইয়াৰ আগতে মই 2-3বাৰ বনাই খাইছোঁ এই ৰেচিপিটো মই শিকিছিলোঁ বৰষা ৰাণী বিষয়া জনপ্ৰিয় অভিনেত্ৰী তেওঁৰ পৰা শিকিছিলোঁ এই ৰেচিপিটো আৰু ইয়াতে এতিয়া মই দি দিছোঁ জালুকৰ গুড়া আৰু মই তেওঁৰ পৰা শিকা ৰেচিপি এইটো মোৰ নিজৰ ৰেচিপি নহয় মই কৈ দিছোঁ আৰু মই যিহেতুকে বনাই খাই ভাল পালোঁ আপোনালোকেও বনাই খাই চাব বুলি আশা কৰিলোঁ আৰু লগতে আপোনালোকক দেখুৱাই দিলোঁ আৰু এইখিনি মোৰ প্ৰায় ভাজা হৈয়ে গৈছে তথাপিতো মই আৰু 10 মিনিটমান সময় ভাজিম আৰু কিন্তু তাৰ আগতে আপোনালোকক মই এটা কথা কওঁ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে মোৰ চেনেলৰ তেতিয়াহ'লে প্লিজ চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ লিংক আপোনালোকে প্ৰথমতেই পায় তেনেহ'লে এতিয়া মই ইয়াতে দি দিম পানী আৰু ইয়াতে মই পানীখিনি দি দিলোঁ আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানীখিনি দি ল'ব মই ইয়াতে প্ৰয়োজন অনুসৰি পানীখিনি দি দিলোঁ আৰু এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম আৰু বন্ধুসকল এইখিনি দেখিছেনে কি ধুনীয়াকৈ উতলি আছে তেনেহ'লে আজিৰ এই ৰেচিপিটো চাই ভাল পালে যদি বাই বাই